दिनै मुलुगनां मैदेर सानजों लोब्बा लाखिनानै इभारग्रीन चेरिटेबल ट्रास्ट एनजिअ'आ क'क्राझार जिल्लानि सिङाव थानाय उल्टापानि आइबि इन्सपेक्शन बांग्ल'आव सानसेनि मेहेरगोनां हाबाफारिजों खुंफुङो। इभारग्रीन चेरिटेबल ट्रास्ट एनजिअ'नि मासिगिरि राजिब नार्जारिनि मासि सामलायनायाव हाबाफारियाव बाहागो लायो जिब जुनार रैखाथि हानजा थामहिनबा WWF, हल्टुगाव फरेस्ट डिभिजननि सामलायगिरि आरो रायमना माहारियारि पार्कनि सनाथि मोख्रा संरैखाथि गौथुमनि लोगो आफादगिरि लोगोसे हाग्रा बिफाननि मावथिफारियाफोरा। मख'नो गोनांदि दिनैनि हाबाफारिनि गेजेरजों सिखोना जोहोलाव माहारियारि हाग्रामायाव आयेन बेरेखायै खामानि मावग्रा गोबां दुथांफोरनिफ्राय मोननो हानाय मुवा बेसादफोरखौ हल्टुगाव फरेस्ट डिभिजननो गथायना होयो। আজি 12 আগষ্টৰ দিনটোত গোটেই বিশ্বতে পালন কৰে। সো আমিও পালন কৰিছোঁ কাৰণ আমাৰ যেটো এছিয়ান এলিফেন্টছ বুলি এছিয় হাতী বুলি যেটো কয় অসমখন তাৰ এটা ষ্ট্ৰং হল্ড বহুত আমাৰ যথেষ্ট এতিয়া প্ৰায় 5,500 ওপৰত আমাৰ এছিয়ান এলিফেন্টছ বা হাতী আমাৰ হাতী যেটো আছে অসমত আছে আৰু ভাৰতবৰ্ষত এটা মেইন জেগা হৈছে অসম হাতীৰ কাৰণে। বেংগলত আছে অসম তাৰ ওচৰে পাজৰে ভূটানৰ ফুটহিলছই হওক বা গোটেই এই অঞ্চলটোত হাতী আছে। আমাৰ অৰুণাচল কাষৰীয়া ষ্টেট অৰুণাচলত আছে, নাগালেণ্ডত অলপ চলপ আছে, কিন্তু ধাৰাবাহিকভাৱে আজি লাষ্ট ধৰক আপুনি 3টা দশক ধৰি ইয়াৰ বাসভূমি সংকুচিত হৈ আহিছে। আমি সকলোৱে জানো বিভিন্ন কাৰণত। এই হাতীখিনি তেতিয়াহ'লে কাৰণ হাতীক থাকিবলৈ বহুত জেগা লাগে আৰু সি এটা জেগাত নাথাকে, ঘূৰি ফুৰিবলৈও তাক বহুত জেগা লাগে। মানে এটা কানেক্টেড ফৰেষ্ট বুলি মই কৈছোঁ সেইকাৰণে এটা ডাঙৰ এটা অঞ্চলত সি ঘূৰি ফুৰিব লাগিব। আজি যদি ইয়াত আছে সি অহা 15 দিনৰ ভিতৰত হয়তো আৰু 100 কিলোমিটাৰ দূৰলৈকে সি ঘূৰি যাবগৈ। সি তেনেকৈ ঘূৰি সেইটোৱে তাৰ বায়'লজি আৰু তেনেকুৱাই প্ৰাকৃতিকভাৱে তাক ভগৱানে বনাইছে তেনেকৈ। গতিকে সেই বস্তু সেইখিনি যদি তাক আমি বাসভূমি হওক বা তাৰ যথোপযুক্ত খোৱা বোৱাৰ ব্যৱস্থা যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে এই সংঘাত চলি থাকিব। আৰু যোৱা 20 বছৰতকৈ অধিক কাল মই চকুৰ আগতে দেখি আছোঁ সংঘাত বাঢ়ি গৈ আছে কাৰণ আমি তাৰ বাসভূমি আমি সুৰক্ষিত কৰিব পৰা নাই। আৰু এনেকুৱা কোনো ফৰ্মুলা নাই যে অমুকটো কৰি দিয়া তাৰপিছৰ পৰা হাতী মানুহৰ সংঘাত নহ'ব। তাত বহুত ধৰণৰ ষ্টেপ আছে, বহুত আমি বাসভূমিটো মূল কথা, কিন্তু হাতীও বহুত ইণ্টেলিজেণ্ট এনিমেল আৰু সি এবাৰ যিহেতু ধানৰ খেতি বা আমাৰ যদি গাঁৱত আহি খেতি বা শাক পাচলি খাবলৈ যদি পাইছে সি সেইটো খাবলৈ বেছি বিচাৰিব জংঘলত ঘূৰি ফুৰাতকৈ। গতিকে সেইটো এটা স্বভাৱৰো কথা আছে। গতিকে আমাৰ মুঠতে তাক যদি আমি বেছিকেলি বনাঞ্চলৰ ভিতৰত তাক থকাৰ সুৰক্ষিতভাৱে থকাৰ ব্যৱস্থাটো আমি কৰিব লাগিব। তাত সুৰক্ষিতভাৱে তাত থকা খোৱাৰ ব্যৱস্থা থাকিব লাগিব, তেতিয়া সি বনাঞ্চলৰ ভিতৰত থাকিব আৰু সেইটোৱে একমাত্ৰ উপায় সংঘাত কমাবৰ কাৰণে। আৰু আমিও অলপ চেঞ্চিটিভ হ'ব লাগিব হাতীক একো নকৰা মানে কি হাতীৰ যাতে অপকাৰ নহয় সেইটো সুৰক্ষিত কৰিব লাগিব। আমাৰ এতিয়া ৰেলৰ লাইনত সঘনে আমি দেখা পাওঁ এক্সিডেণ্ট হৈ আছে। ত' তেনেকুৱা বহুত ইলেক্ট্ৰিকিউশ্যনৰ কেছ হয়, বহুত মানুহে অতিষ্ঠ হৈ পেলাই জানি শুনি কেতিয়াবা ইলেক্ট্ৰিকৰ তাঁৰ লগাই দিয়ে, তেনেকুৱাতো বিভিন্ন ধৰণৰ এক্সিডেণ্ট বা পয়জনিঙৰ কেছো দেখা গৈছে। গতিকে সেইবিলাক আমি এজ এ মানুহ আমি সেইবিলাক নিজেই নিজকে সেইখিনি বস্তু নোহোৱা কৰিব লাগিব, মানুহে যাতে ৰিটালিয়েট নকৰে। আৰু বাকী হাতীৰ সুৰক্ষা যদি হয় জংঘল আমি বনাঞ্চল তাৰ বাসভূমি আমি ঘূৰাই দিব পাৰিব লাগিব। ঘাইপথৰ উত্তৰ ফালে যিখিনি ফৰেষ্ট আছে সেই গোটেইখিনি ফৰেষ্ট একেবাৰে পশ্চিমৰ আমাৰ ৱেষ্ট বেংগলৰ বৰ্ডাৰৰ পৰা ইফালে আপোনাৰ হেৰিলৈকে নহয়, মই কৈছোঁ যে নহয় মানসো নহয়, একেবাৰে আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পূব কোণটোলৈকে, তাৰমানে আপোনাৰ ভৈৰৱকুণ্ডলৈকে এই গোটেইখিনি যিখিনি নৰ্থ বেংকৰ ফৰেষ্ট সেইখিনি ৰিপুচিৰাং এলিফেণ্ট ৰিজাৰ্ভৰ আণ্ডাৰত। ৰিপুচিৰাং এলিফেণ্ট ৰিজাৰ্ভ আৰু মানাস টাইগাৰ ৰিজাৰ্ভ একেখিনিয়ে, ঠিক আছে। গতিকে এই গোটেইখিনি বনাঞ্চল আপুনি যদি চাই আমি ছেটেলাইট ইমেজেৰীৰ পৰা আমি দেখা পাইছোঁ যে লাষ্ট প্ৰায় ধৰক 3টা দশকৰ ভিতৰত ইয়াৰ মানে তাৰ বহুখিনি ফৰেষ্ট আচলতে কমি গ'ল। তাৰমানে হাতীৰ বাসভূমিবিলাক নোহোৱা হৈ আহিছে। আৰু মই কৈছোঁ ইতিমধ্যেও যে হাতীৰ মানে বাসভূমি নোহোৱা হৈ অহাৰ লগে লগে হাতীটোতো এটাহে আমি দেখা পাইছোঁ, বহুত স্পেচিছ আছে, বহুত আৰু জীৱ জন্তু আছে যিবিলাক আমি চকুৰে নেদেখাকৈ সিহঁতে নিশব্দে তাৰমানে তাৰ পৰা আঁতৰি গৈছে বা সেইবিলাক তাতে নোহোৱা হৈ গৈছে, ঠিক আছে। কাৰণ আমাৰ যদি ঘাঁহনি বা আমাৰ যিখিনি মানে কাঠনি
সেইবিলাক যদি নোহোৱা হয় তাত থকা যিবিলাক জীৱ জন্তুবিলাক ইটোৱে সিটোৰ ওপৰত ডিপেণ্ড কৰে আজি হাৰ্বিভৰ্ছবিলাকক কাৰ্নিভৰ্ছবিলাকে খায় সৰু কাৰ্নিভৰ্ছবিলাকক ডাঙৰ কাৰ্নিভৰ্ছে খায় আৰু টাইগাৰটো হৈছে টপ প্ৰেডেটৰ বুলি যদি আমি কওঁ সি একেবাৰে মানে আমাৰ ফুড চেইনৰ একেবাৰে টপত থাকে আৰু তাৰ তলত যিমান ইটোৱে সিটোৰ ওপৰত ডিপেণ্ডেণ্ট ঘাঁহ বন থাকিব লাগিব বা গছপাত থাকিব লাগিব সেইবিলাক খাব হাৰ্বিভৰ্ছবিলাকে গতিকে এই গোটেই চাইকেলটো আচলতে এতিয়া ডিছৰাপ্ট হৈছে যিহেতু বনভূমিবিলাকত বনাঞ্চল নাই এতিয়া তাৰ জেগাত গৈ পেলাই মানুহ আছে বা মানুহে খেতি কৰিছে বা ঘৰ বনাইছে বা বিভিন্ন ধৰণৰ কথাত এই বনাঞ্চলবিলাক ডাইভাৰ্ট হৈছে মাটিবিলাক ডাইভাৰ্ট হৈছে তাত বনাঞ্চল নাই এতিয়া বেলেগ কিবা আছে গতিকে তাত থকা জীৱ জন্তুবিলাকৰ যিটো গোটেই তাৰমানে প্ৰাকৃতিক চাইকেলটো সেইটো তাৰমানে একদম ডিছৰাপ্ট হৈছে হাতীটো তাৰ এটা জন্তু মাত্ৰ এটা জন্তু হাতী বহুত জন্তু তাৰ পৰা নোহোৱা হৈছে আচলতে হাতীটো ডাঙৰ কাৰণে আমাৰ চকুত পৰিছে বা সি আমাৰ অপকাৰ কৰিব পাৰে গতিকে আমি সাৱধান তাৰ কাৰণে কাৰণ হাতীটো বহুত ডাঙৰ সি আমাক চেলেঞ্জ কৰিব পাৰে ন সৰু সুৰা জন্তুৱেতো আমাক চেলেঞ্জ কৰিব নোৱাৰে তাক আমি ভৰিৰে মোহাৰি থৈ আহিছোঁ গতিকে সেইটোতো হয় বনাঞ্চল যদি কমি আহিছে হাতীবোৰ ক'লৈ যাব সাধাৰণ আৰু কথা মোৰ ঘৰটো যদি ভাঙি দিয়ে মই ক'লৈ যাম আজি অসমত যিমান বানপানী হৈছে সেই মানুহখিনি ঘৰ নোহোৱা হৈছে মানুহখিনি ক'লৈ যাব ক'ৰবাততো সংস্থাপন দিব লাগিব গতিকে হাতীবোৰক এতিয়া ক'ত সংস্থাপন দিব তেনেকুৱা ধৰণৰ কথা শুনিব পৰাকৈ উপস্থিত হৈছে আজি আমি ৱৰ্ল্ড এলিফেণ্ট মানে ডে হিচাপে মানে সেলিব্রেশন আজি পাতিছো আর কি আমার NGO এভারগ্রিন চেৰিটেবল ট্ৰাষ্ট NGO তৰফৰ পৰা এইটো মেনেজ কৰা হৈছে আৰু আজি এৱাৰনেছ কিছু প্ৰগ্ৰাম কৰা হৈছে কেনেকৈ আমি ন্যাশনাল পাৰ্কখন ৰক্ষা কৰিব পাৰি তাৰে এটা চমুকৈ আভা দিয়া হৈছে আমাৰ অতিথিসকলে আশা ৰাখিলো এনেকৈ এৱাৰনেছ কৰি আমি ৰাজ্য তথা আমাৰ ষ্টাফক অলপ সজাগতা হ'ব আৰু ধুনীয়াকৈ আমি মানাস আমাৰ চিকনা জিলা নেশ্যনেল পাৰ্কখন ৰক্ষা কৰিব পাৰিম আৰু কি ইয়াত বহুত সমস্যা আছে ময়ো বেছি ইয়াত ক'ব নোৱাৰো কাৰণ মোৰ ইয়াত 7 দিনহে মাত্ৰ হৈছে ইনচাৰ্জ হৈ গতিকে ইয়াত বিশেষকৈ ইয়াত ইলিগেলি আছে গছ কটা মানুহ জংগল কাটিছে সোমাইছে বাস কৰিছে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমি পাব্লিকৰ লগত কেনেকৈ সহযোগিতা আগবাঢ়িব পাৰোঁ আৰু ন্যাশনাল পাৰ্কখন ৰক্ষা কৰিব পাৰে তাৰে আমি চেষ্টা চলাই আছোঁ আশা কৰোঁ গোটেই ৰাজ্যে আমাক সহায় সহযোগিতা দিব এইটো কৈ মই সামৰিলোঁ